নমস্কাৰ। আজি মই পিতৃপক্ষৰ সময়ছোৱাত কৰিবলগীয়া কেইটামান প্ৰতিকাৰৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। পিতৃপক্ষ 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 14 অক্টোবৰলৈকে থাকিব। পৰিয়ালত যদি অনবৰতে কোনো সদস্যৰ অসুখ হৈ থাকে, আৰ্থিক সমস্যা, কৰ্মবিমুখ, সন্তানহীনতা, ঘৰুৱা অশান্তি, মনোমালিন্য আদিয়ে যদি দেখা দিয়ে, এইসমূহ পিতৃদোষৰ কাৰণেও হোৱা দেখা যায়। 14 অক্টোবৰলৈকে প্ৰতিদিনে কেইটামান নিয়ম পালন কৰিলে পূৰ্বজসকলৰ আশীষ লাভ কৰিব পাৰি আৰু পিতৃপক্ষৰ দোষ খণ্ডন হোৱাত সহায় হয়। দক্ষিণ দিশত এগছি ঘিউ চাকি জ্বলাব মহালয়ালৈকে প্ৰতিদিনে। ঘৰৰ নেতিবাচক শক্তি দূৰ কৰিবৰ কাৰণে তুলসী গছৰ ওচৰত এটা পাত্ৰত গংগাজল ৰাখিব। এতিয়া নিজৰ ইষ্ট দেৱতাৰ নাম স্মৰণ কৰি পাত্ৰটোৰ পৰা গংগাজল হাতৰ তলুৱাত লৈ অলপ অলপকৈ তুলসী গছৰ গুৰিত দিব আৰু প্ৰতিবাৰতে জল যেতিয়া হাতত ল'ব তেতিয়া পূৰ্বপুৰুষৰ নাম স্মৰণ কৰিব। এনেকৈ 5 বাৰ কৰিব। তাৰপিছত ৰৈ যোৱা পানীখিনি ঘৰৰ চৌহদত ছটিয়াই দিব। এই নিয়মটো দেওবাৰ আৰু একাদশীৰ দিনাখন নকৰিব। নিমখ, ঘিউ, ক'লা তিল, গোমধান আদি দান কৰিলে পৰিয়ালৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পায়। সন্তানহীনসকলে যদিহে গাই গৰু দান কৰিব পাৰে তেতিয়াহ'লে শুভ ফল লাভ কৰে। কোনো অভাৱী পৰিয়ালৰ কন্যাৰ বিবাহৰ দায়িত্ব, খৰচ আদি বহন কৰিলেও পিতৃদোষ খণ্ডন হয়। ৰাশি অনুসৰি কেইটামান নিয়ম যদি পালন কৰে তেতিয়াহ'লে খুবেই ভাল। মেষ আৰু বৃশ্চিক ৰাশিৰ কাৰণে সন্ধিয়া পূৰ্বজসকলৰ নামত ৰঙা ৰঙৰ চাকি অথবা মমবাতি জ্বলাব আৰু ৰঙা ফুল আগবঢ়াব। বৃষ আৰু কৰ্কট ৰাশিৰ লোকসকলে বৃদ্ধাশ্ৰমত পায়স আৰু গাখীৰৰ ভোগ দিব। মিথুন ৰাশি আৰু কুম্ভ ৰাশিৰ লোকসকলে পানীত কেঁচা হালধিৰ ৰস মিহলাই সূৰ্য অৰ্ঘ্য দিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। লগতে অনাথ আশ্ৰমত শিক্ষাৰ লগত জড়িত সামগ্ৰী উপহাৰ দিব। সিংহ ৰাশিৰ ব্যক্তিসকলে সন্ধিয়া ঘিউ চাকি দিব, ফল, মিঠাই আদি ঘৰৰ থাপনাত আগবঢ়াব। কন্যা আৰু ধনু ৰাশিৰ লোকসকলে শিৱলিংগত জল দিব আৰু ভোকাতুৰ ব্যক্তিক ভোজন কৰাব। তুলা ৰাশিৰ ব্যক্তিসকলে বগা ফুল আগবঢ়াব আৰু বিষ্ণু সহস্ৰনাম অথবা লক্ষ্মী চালিচা পাঠ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে সন্ধিয়া তিল তেলৰ চাকি দিব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। মীন ৰাশিৰ ব্যক্তিয়ে নদীৰ কাষত চাকি দিব আৰু অঘৰী লোকক ভোজন কৰাব। এই নিয়মখিনি আপোনালোকে 14 অক্টোবৰলৈকে কৰিব পাৰিব। ধন্যবাদ।